নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰিজনিং আৰু মেথ অতি সহজ আৰু সহজ হিচাপে আপোনালোকক শিকাওঁ, আপোনালোকে যাতে বুজি পায় সেই হিচাপেদি মই ভিডিঅ' বনাই আছোঁ। আৰু SSC জিডিৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট ৰিজনিং, আপোনালোকে এইটো মনত থ'ব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই আগন্তুক দিনত সকলো আৰু ৰিজনিং আপোনালোকক শিকাব পাৰোঁ। আহক বন্ধুসকল, আজি আমি কেইটামান ৰিজনিং কৰোঁ। এতিয়া চাওক, দিয়া আছে কোনো এক কোড ভাষাত CAT কে টক 60 লিখা হয়, মানে 60 লিখা হয় বুলি লিখা হয়, তেন্তে সেই ভাষাত DOG ডগক কি লিখা হ'ব? এতিয়া চাওক বন্ধুসকল, আমি প্ৰথমে আমি চাম চি কিমান নামত আছে 3, আৰু এইটো কিমান নামত আছে 1, আৰু এইটো টি কিমান নামত আছে আপোনাৰ 20। এইটো প্লাছ কৰিলে আমাৰ কিমান হ'ব? 3 আৰু 4 আৰু 24, কিন্তু ইয়াত দিয়া আছে 60। ইয়াক আমি কি হিচাপে দি কৰিম বন্ধুসকল? চাওক, আমি ইয়াক যদি এইটো এনেকুৱা যদি আপোনালোকৰ কুৱেশ্যন আহে, আপোনালোকে কেনেকৈ কৰিব? ইয়াক যদি আপুনি যোগ কৰিলে নাহে, তাকে ইয়াক আপুনি পূৰণ কৰিব পাৰিব। চাওক, এতিয়া কিমান নামত আছে? এইটো চি 3 নম্বৰত ৰ'ব, 3 নম্বৰত আছে 3 পূৰণ 1 কিমান হয়? 3 এগুণ 3। এতিয়া 3 এগুণ 3 এইটো কিমান নামত আছে? 20 নম্বৰত আছে। এতিয়া 3 20 পূৰণ কৰা কিমান হ'ব? 3 গুণ 0, 3 দুগুণ 6, ইয়াত চাওক 60 লিখা আছে। সেই হিচাপেদি এতিয়া আমি DOG ডগক কেনেকৈ লিখিম চাওক, সেই হিচাপেদি আমি কৰিম। ইয়াক আমি পূৰণ কৰিম। এইটো ডি কিমান নম্বৰত আছে? 4 নম্বৰত আছে, ঠিক আছে। পূৰণ এইটো ও কিমান নম্বৰত আছে? 15 নম্বৰত আছে, ABCDৰ পৰা, ঠিক আছে। তাৰপিছত জি কিমান নামত আছে? 7 নম্বৰত আছে। এতিয়া চাওক, 15ক 4 দি পূৰণ কৰক, 4 3 গুণ 12 ও 5 4 গুণ 20, 2 4 গুণ 4 5 6, 60 হৈ গ'ল ন? এতিয়া 60ক 7 দি পূৰণ, 0 গুণ 0, 7 6 গুণ 42, হয়নে? 7 6 গুণ 42। চাওক অপশ্যনটো ক'ত আছে বন্ধু হ'ব? চাওক অপশ্যনটো ক'ত আছে? 7 6 গুণ 42, ইয়াত চাওক 7 6 গুণ 42, ইয়াত দিয়া আছে 7 6 গুণ 42। এই হিচাপেদি আমি অতি সহজে কৰিব পাৰোঁ। আহক বন্ধুসকল, আৰু এটা ৰিজনিং কুৱেশ্যন কৰোঁ। আহক, ইয়াত চাওক দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়াই। এতিয়া ইয়াত শুদ্ধ উত্তৰটো কি হ'ব আমি বাছি উলিয়াব লাগিব। চাওক বন্ধুসকল, ইয়াক আপোনালোকে প্ৰথমে ভালকৈ চাব লাগিব। ইয়াৰ কেনেকৈ সংখ্যাটো দিছে, সৰুৰ পৰা ডাঙৰ কৰি দিছে, সেই হিচাপেদি আমি ইয়াক চাব লাগে। চাওক বন্ধুসকল, ইয়াত 40ৰ পৰা 60 10 কিমান বঢ়াই লৈছে? 10 বঢ়াই লৈছে। তাৰপৰা 60ৰ পৰা কিমান বঢ়াই লৈছে? 20 বঢ়াই লৈছে। তাৰ 20 কিমান হ'ব? 40। তাৰপৰা ইয়াত চাওক 40 বঢ়াই লৈছে, সেই হিচাপে 40 কিমান 80 80, ইয়াত চাওক 80 বঢ়াই লৈছে। এতিয়া 80 কিমান হয়? 160, 80 160 হয়। ইয়াত 200ত 160 প্লাছ কৰিব, কিমান হ'ব? 360। ইয়াত 200 প্লাছ কৰিলে কিমান হ'ব? 360। চাওকচোন বন্ধুসকল, ইয়াৰ অপশ্যনটো ক'ত আছে? হয় বন্ধুসকল, ইয়াত দিয়া আছে, এইটো চাওক 360। এনে হিচাপেদি আমি অতি সহজেদি ৰিজনিং কৰিব পাৰোঁ। আহক বন্ধুসকল, আৰু এটা ৰিজনিং কৰোঁ। আৰু এটা ৰিজনিং কুৱেশ্যন চাওক। ইয়াত চাওক দিয়া আছে তলত দিয়া প্ৰশ্ন চিহ্নত কোনটো সংখ্যা হ'ব? এতিয়া ইয়াত প্ৰশ্ন চিহ্নত কোনটো সংখ্যা হ'ব বুলি কৈছে। ইয়াত চাওক, আমি এতিয়া ইয়াক কেনেকৈ কৰিব পাৰিম? চাওক, ইয়াত 83 কি কৰিলে 24 ওলাইছে, সেইটো হিচাপেদি আমি 96ত কিমান হয় সেই সংখ্যাটো ওলাব লাগিব। এতিয়া চাওক, 83ক আপুনি ইমান ডাঙৰ সংখ্যা দেখিলে ইমান ভাবিব নালাগে। সেই হিচাপে ইয়াক মানে যোনটো ডাঙৰ সংখ্যাৰ অপৰিসীম তাৰ সৰু সংখ্যা দিছে, সেই হিচাপক আমি কেনেকৈ কৰিব লাগে। চাওক, এইটো 83 দিছে, 8 আৰু 3 পূৰণ কৰি দিয়ক, কিমান হ'ব? 8 গুণ 8, 8 গুণ 16, 8 3 গুণ 24। চাওকচোন কিমান হয়? 24, ঠিক আছে। সেই হিচাপেদি এইটো 9 পূৰণ 8 দেই, 9 6 কিমান হ'ব? 6 9 গুণ 54, 54। চাওকচোন বন্ধুসকল, ইয়াৰ অপশ্যনটো ক'ত দিয়া আছে? হয়, চি নম্বৰত দিছে। এনেকৈ দি আমি অতি সহজে
ৰিজনিং কৰিব পাৰে। বন্ধুসকল মই শ্বৰ্টতে কৈ আছোঁ, আপোনালোকে বুজি পাইছে চাগে। বন্ধুসকল আৰু ৰিজনিঙৰ কুৱেশ্যন SSC GDৰ যি এক্সামলৈকে আমি আপডেট কৰি থাকিম, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।